2024 চনৰ এডিআৰিত সুধিছিল এইটো প্ৰশ্ন অৰ্থাৎ আঁচনিৰ ওপৰত প্ৰশ্ন এনেকুৱা বহু কুৱেশ্যন আহি থাকে বা আগলেও আহিব গতিকে এনেকুৱা গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন চাওঁ আহক আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে মিছন চেনেহজুৰি কিহৰ সৈতে জড়িত অসম চৰকাৰে এইটো নতুনকৈ এটা ইনিচিয়েটিভ লৈছে মিছন চেনেহজুৰি আৰু এই মিছন চেনেহজুৰি গোল্ডেন মুগা সিল্ক বা মুগা সিল্কৰ লগত জড়িত আৰু ইয়াৰ জৰিয়তে অসমৰ মুগা সিল্কৰ ইণ্ডাষ্ট্ৰিটোক প্ৰমোট কৰাৰ লগতে মুগাক এটা বিলাসী ব্ৰেণ্ড হিচাপে গঢ়ি তোলাৰ চেষ্টা চলাইছে অসম চৰকাৰে নেক্সট কুৱেশ্যনলৈ গৈছো ইয়াত সোধা হৈছে মিছন বসুন্ধৰা 4.0 কেতিয়া আৰম্ভ কৰাৰ কথা নিৰ্ধাৰণ কৰা হৈছে আমাৰ অসমৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱে কিছুদিন পূৰ্বে বাজেট দাখিল কৰিছিল আৰু এই বাজেট অনুসৰি কি কোৱা হৈছে 2026 চনৰ 25 ডিসেম্বৰৰ পৰা মিছন বসুন্ধৰাৰ চতুৰ্থ পৰ্যায়টো আৰম্ভ হ'ব আৰু ইয়াৰ জৰিয়তে এইবাৰ চৰ অঞ্চলত সাৰ্ভে কৰা হ'ব লগতে ডিজিটেল মেপিংৰ ওপৰতো গুৰুত্ব দিয়া হ'ব আৰু এইটো কথা আপোনালোকে মনত ৰাখিব আন এটা কুৱেশ্যনত দেখিছো আমি ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা কোনখন আঁচনিৰ এটা অংশ আমি যদি অপশন বিলাকলৈ চাওঁ তেতিয়া আমি দেখিবলৈ পাম যেহেতু মেধা বঁটা বুলি কৈছে গতিকে ই হৈছে প্ৰজ্ঞান ভাৰতী আঁচনিৰ এটা অংশ যাৰ জৰিয়তে 80% বা তাতকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰীসকলক বিনামূলীয়া স্কুটি প্ৰভাইড কৰা হয় আন এটা কুৱেশ্যনলৈ গৈছো ইয়াত সোধা হৈছে জীৱন অনুপ্ৰেৰণা আঁচনিখন মূলতঃ কাৰ সৈতে জড়িত আপোনালোকে অপশনছখিনিও দেখিছে আৰু এই আঁচনিৰ বিষয়ে বা এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব